হেল্ল' এভৰিৱান, আজি আহিছোঁ বেংকলৈ। যিহেতু মোৰ আধাৰ কাৰ্ড লিংক নাই, আধাৰ লিংক হৈ থকা নাই, সেইকাৰণে আধাৰ লিংক কৰিবৰ কাৰণে আহিলোঁ। লগতে বা আৰু নবৌ CSP শাখাৰ পৰা এয়া মেইন ব্ৰাঞ্চলৈ ট্ৰান্সফাৰ কৰিবৰ কাৰণে আহিলে। আহি পাই দেখিছোঁ ইমান বেছি মানুহ ভিৰ। তাৰপিছত আমি এজনক কলত তেওঁ ফৰ্ম দিলে আৰু বায়ে যিহেতু ফৰ্মখিনি ফিল আপ কৰিছে তিনিজনী ভাগত, আৰু আমি লাইন হওঁ বুলি লাইনত ৰ'লোহি নাই, ইমান বেছি মানুহ ভিৰ, ৰৈ থাকিব নোৱাৰি। তাৰপিছত আকৌ অলপ বহিলোঁ, বহি পেলাই আকৌ লাইনলৈ গ'লোঁ। তাৰপিছত তেনেকৈ আকৌ ডকুমেণ্ট যিহেতু জেৰক্স কৰিব লাগে বুলি ক'লে, বা আৰু নবৌ গ'ল জেৰক্স কৰিবলৈ তললৈ। মই আৰু বহি থাকিলোঁ, মোৰ 9 মন্থ চলি আছে, আৰু 9 মন্থ অৱস্থাত কিমান বেছি কষ্ট হয় থিয় হৈ থাকিবলৈ আপোনালোকে ভালকৈ বুজি পায়। কিন্তু বুজিটো সকলোৱে নাপায়, নাৰীয়ে আচলতে বুজি নাপায়। নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু বুলি সকলোৱে কয়। একচুৱেলি কথাটো একদম সত্য, আজি প্ৰমাণ পাই গ'লোঁ। আৰু যেতিয়া মই লাইনত ৰৈ আছিলোঁ, বহুত বেছি ৰ'বলগীয়া হ'ল। আজি যিহেতু 10টা বজাতে গৈ একদম 4:30 মান বজাতহে ঘৰ সোমালোহি। চাওকচোন কিমান বেছি দেৰি হৈছে। বহি থাকিলেও কিমান বেছি কষ্ট হয়, থিয় হ'লেও কষ্ট হয়। কিন্তু উপায় নাই, কামটো কৰিবৰ কাৰণে আকৌ মই 2-3 দিন গৈও থাকিব নোৱাৰোঁ, কাৰণ মোৰ হাতত বেছি সময় নাই। পাছতো বহুত দিন হৈ যাব, আৰু দিনটোতো মই পাছত বহুত দেৰি কৰিব নোৱাৰোঁ নহয়। তাৰপাছত এজনীয়ে ইমান খেচালে যে আপুনি বোলে পাছতহে আহিছে, কিন্তু মই ৰাতিপুৱাৰ পৰা গৈ তাত ৰৈ আছোঁ। তেওঁ আকৌ মোক দেখি শুনি পেলাই যি টি কথাহে বলকিব লৈছে। আচলতে আমি কিন্তু আগতে তেনেকৈ মানুহক চকীখন বা টুলখন হ'লেও দি দিওঁ প্ৰেগনেণ্ট মানুহ দেখিলে। কিন্তু আজিকালি দেশ যিহেতু ওলোটা, নাৰীয়ে নাৰীৰ কথা বুজি নাপায়। লাষ্টত মেনেজাৰ ছাৰজনে মোক নিজেই ফৰ্মখন আগতীয়াকৈ বিচাৰিলে যে আপুনি জমা দিয়ক বুলি, আৰু বহুত বেছি